জনগোষ্ঠীৰ কৰম উৎসৱ উপলক্ষে দিয়া বন্ধ সম্পৰ্কে সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ একাংশ। চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰম পৰৱ। কৰম উৎসৱৰ জৰিয়তে জনগোষ্ঠীটোৰ স্বকীয় সংস্কৃতি, জাতীয় পৰিচয় বহন কৰা পৰম্পৰাগত উৎসৱটিত চাহ জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ প্ৰতি সঁহাৰি জনাই বৰ্তমানৰ বিজেপিধীন চৰকাৰখনে 17 ছেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। তৎপশ্চাত চাহ জনগোষ্ঠীৰ সাধাৰণ জনতাক কৰম পৰৱটি যথাযোগ্য সন্মান পোৱাৰ বাতৰিৰ বিপৰীতে জনগোষ্ঠীটোৰ জাতীয় উৎসৱৰ দিনটোতে চাহ শ্ৰমিকসকলে বাগিচাত কাম কৰাত ব্যস্ত থাকিবলগীয়া কাৰ্যত বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰে অংশবিশেষ আহকচোন চাওঁ আমাৰ বিশেষ প্ৰতিবেদক সঞ্জয় কুৰ্মীয়ে যুগুতোৱা এক বিশেষ প্ৰতিবেদন IND লাইভ। বৰ্তমান অসমৰ বিশ্বনাথ জিলাৰ অন্তৰ্গত নদুৱাৰ অঞ্চলৰ মনাই চাহ বাগিচাত উপস্থিত হৈছোঁ। আমি মনাই চাহ বাগিচাৰ যিখিনি আমাৰ চাহ জনজাতিৰ লোক আছে তেখেতৰ মনৰ কথা আমি জানিবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ। যিহেতু অসম চৰকাৰে আজি কৰমৰ উপলক্ষে অসমত চৰকাৰী বন্ধ ঘোষণা কৰিছে, আমি পোনপ্ৰথমে অসম চৰকাৰক আজি ধন্যবাদ জনাইছোঁ যে কৰমৰ লৈ পেলাই চাহ জনজাতিৰ হিয়াৰ যি পৰৱ, হিয়াৰ আমঠু পৰৱ কৰম পূজাৰ লৈ আজি চৰকাৰী বন্ধ ঘোষণা কৰিছে। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু চাহ জনজাতিৰ যিখিনি লোক আছে তেখেতৰ চাহ শ্ৰমিকৰ লোকসকলৰ মনৰ কথা জানিবৰ কাৰণে আমি এতিয়া এই মনাই চাহ বাগিচাত উপস্থিত হৈছোঁ। গতিকে আহকচোন মনাই চাহ বাগিচাৰ চাহ শ্ৰমিকৰ ওচৰত আমি তেখেতৰ মনৰ কথাটো। গোটেই আসামে আজি কৰমের কাৰণে বন্ধ দিছে, তো তাদের এই চাহ বাগানে আজি বন্ধ যেহেতু নাই হয়েছে, তো তার উপরে তোরা আসাম সরকারকে কি বলতে খুঁজি? আসাম সরকারকে বলতে খুঁজি মানে এখন ধর আমাদেরকে তো বন্ধই থাকলে ধর আমরা নাই করছি না কামটা, এনেকে বাগান খোলা আছে কারণে আমরা আশা করেছি কামটা। ধন্যবাদ। আমাৰ মাজত আৰু আছে চাহ শ্ৰমিক, তেখেতৰ পৰা আমি তেখেতৰ মনৰ কথা জানিব বিচাৰিম। এই কৰম পৰৱ হৈছে কৃষিজীৱী মানুহৰ এক কৃষিকেন্দ্ৰিক লোক উৎসৱ। ভাদ মাহৰ শুক্লাপক্ষত এই কৰম পৰৱ উদযাপন কৰা হয়। পৌৰাণিক কালত কৃষি সভ্যতাৰ আৰম্ভণিৰ পৰাই তথা প্ৰাক যুগ বৈদিক যুগতেই এই কৰম পৰৱৰ আৰম্ভণি ঘটিছিল। এই কৰম পৰৱৰ মূল ধাৰণাটোই হৈছে কৃষি উৎপাদন আৰু বংশ প্ৰজননৰ মূল বিষয়বস্তু। হৰপ্পা সভ্যতাৰ পৰা আৰম্ভ কৰি মধ্যপূব ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰাক বৈদিক যুগৰ পৰাই এই পৰৱৰ আৰম্ভণি ঘটিছিল। বিগত 2 শতিকাত মধ্যপূব ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন নৃগোষ্ঠীয় লোকসকলক অসমৰ চাহ বাগিচালৈ স্থানান্তৰকৰণ ঘটোৱাৰ ফলত অসমতো এই পৰৱে চাহ গছৰ দৰেই এটিকুলি দুটি পাত মেলি সাম্প্ৰতিক সময়ত অসমৰ এটি লেখত ল'বলগীয়া পৰৱ বা উৎসৱ হিচাপে পৰিগণিত হৈছে। জাতি ধৰ্ম নিৰ্বিশেষে এই পৰৱে অসমৰ সকলো মানুহকেই এক হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে আৰু জাতি গঠন প্ৰক্ৰিয়াটোক আগুৱাই নিবলৈ সক্ষম হৈছে। অসমৰ মূল উৎপাদন যিহেতু কৃষি আৰু চাহ, এনে পৰৱৰ মাজেৰে অসমৰ কৃষি সভ্যতাৰ কথাও এই পৰৱে উনুকিয়াই দিছে। এইখিনিতে কথা এটা ক'ব লাগিব যে কৰম পৰৱৰ আৰম্ভণি খুব পৌৰাণিক তাহানি যুগতেই ঘটিছিল। যেতিয়া মানুহবিলাকক অসমৰ চাহ বাগিচালৈ লৈ অহা হৈছিল, সেই লোকসকলে তেওঁলোকৰ বুকুত গীতে মাতে এই কৰম পৰৱৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ তেওঁলোকে অসমলৈ লৈ আহিছিল। আৰু আজি অসমত এই কৰম পৰৱ এক সাৰ্বজনীন, সকলোৰে গ্ৰহণযোগ্য, সকলো মানুহৰ মাজত জনপ্ৰিয় এটি উৎসৱত পৰিণত হৈছে। ইয়াৰ মূল কিছু কথা আছে যে এই কৰম পৰৱ আৰম্ভণি ঘটে জাৱা জগোৱাৰ পৰা। জাৱাত থাকে 7 বিধ বা 5 বিধ শস্য, তাক লহপহকৈ বহাই তোলা হয়। কুমাৰী ছোৱালীসকলে তাক গজাই মেলি যিটো জাৰ্মিনেশ্যন কোৱা হয়, সেই জাৰ্মিনেশ্যনৰ মাজেৰে যিটো কৃষি সভ্যতাৰ যিটো আৰম্ভণি,
আমি এতিয়া আন এগৰাকী চাহ শ্ৰমিক যদিৰ ওচৰত আহিব বিচাৰিছোঁ আৰু তেখেতৰ মনৰ কথা জানিব বিচাৰিছোঁ। যদি আজি যিহেতু গোটেই অসমে গৰমের উপলক্ষে বন্ধ দিয়েছে, তোরা গম পাও না আজি বন্ধ দিয়েছে? নাই পাই গো, আমরা বন্ধ বলে গমটো নাই। আচ্ছা, আমাৰ এই বাইদেউজনী এতিয়ালৈকে গম নাপায় যে গৰমৰ ওপৰত বন্ধ দিছে, গতিকে বাইদেউজনীক জনাব বিচাৰিছোঁ অসম চৰকাৰে যোৱাকালি আজি অসমত যিহেতু কৰম পূজা লৈ পেলাই আজি বন্ধ দিছে, মানে আজি বন্ধ দিছে। তো যিহেতু কৰম পূজাত আমি 5 দিনৰ পৰা 7-8 দিন ধৰি পেলাই আমি যাৱা উঠাই পেলাই আমি সেৱা অৰ্চনা কৰোঁ, মানে আমি 5 দিনেই ৰাতিপুৱা সন্ধিয়া পূজা অৰ্চনা কৰোঁ আৰু লঘোণে থাকোঁ। তাৰপিছতো বন্ধ দিয়া নাই আমাৰ বাগানখিনিয়ে, আৰু আজি বিশেষভাৱে আমি পূজা কৰা হয়। তো সেই বিষয়ে আপুনি কি ক'ব? কৰিবতো লাগে আৰু আমাৰ বিষয়লৈ পূজাটো আমাৰতো ধৰ্মটো কৰিবই লাগিব, ধৰ্ম পালন কৰাটো ভাল। কিন্তু আমি গম নাপাওঁ যে সেইকাৰণে বন্ধ হ'ব বুলি, আৰু গম পালেতো আমিও থাকিলোঁ হয়। আমি নাজানো যে বন্ধ বুলি, সেইকাৰণে আমি কৈছোঁ বন্ধ কৰা। এতিয়া যদি আজি যেনটা বন্ধ হতো ওটা হাতেরা যদি আমাকে দিতে হয় তো দিয়ে থাকলে তো আমরা দরকার নেই। শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী ৰাধেশ্যাম তাঁতী ডাঙৰীয়া, তেখেতৰ পৰা এতিয়া কৰম পূজাৰ যি বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে, আৰু চাহ শ্ৰমিকৰ যিহেতু চাহ বাগিচাখিনি বন্ধ হোৱা নাই, সেই বিষয়ে তেখেতৰ পৰা এটি প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। নিশ্চয়, আমি আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাৰ আজি মানে বহুত এটা মানে ভাল দিন। আমি বহুত দিনৰ পৰা আমি দাবী জনাই আহিছিলোঁ যে আমাক এই কৰম পূজাৰ শুক্লা একাদশী তিথিত আমাক বন্ধ ঘোষণা কৰিব লাগে বুলি। তো অসম চৰকাৰক অসম চাহ জনজাতি ছাত্ৰ সন্থা নদুৱাৰ শাখাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি ইয়াৰ মাজতে আমি দুখ প্ৰকাশ কৰিছোঁ যে আজি এই কৰম পৰৱ, আমাৰ যি চাহ জনগোষ্ঠীৰ এটা বৃহৎ পৰৱ, সেই পৰৱটোত আচলতে আমাৰ বাগিচাসমূহৰ ৰাইজে বাগানত আজি কাম কৰিব লগা হৈছে। তাৰ কাৰণে আমি আজি দুখ অনুভৱ কৰিছোঁ, আৰু অসম চৰকাৰক বিনম্ৰভাৱে এটা অনুৰোধ জনাইছোঁ যাতে অনাগত দিনত যদি কৰম পৰৱৰ উপলক্ষে এই বন্ধটিতে বাগানসমূহ বন্ধ দিয়াৰ ব্যৱস্থা কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আমি আন এগৰাকী চাহ শ্ৰমিকৰ মনৰ কথা জানিব বিচাৰিছোঁ। যেহেতু বন্ধ দিয়েছে বলে সরকারে গম পাইলিয়ে, তো এই বিষয়ে কি বলতে চাইছি? আমরা তো বলছি যদি হয়ে যায় বন্ধটা হয়ে থাকলে তো ভালোই হয়ে থাকতো। আহা বছর লেগে আরো দেখবি নেই, সরকারকে আরো ধন্যবাদ জানাচ্ছি। সরকারের বন্ধ দেওয়ার কারণে ভাল করেছে না বেয়া করেছে? ভাল করেছে বন্ধ, আমরা এখন কাম করে আছি।